Hello and welcome back to my YouTube channel. Namaskar সকলোকে আৰু সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো অন্য এটি নতুন ভিডিও গতিকে পলম নকৰি আহক আমি ভিডিওটো আৰম্ভ কৰো আজি আমি যাবলৈ ওলাইছো পথাৰলৈ ভাত লৈ পেলাই বৰমাহতি আৰু বাহতি অলৰেডি ৰাতিপুৱাই গ'ল ধান কাটিবলৈ আৰু আমাৰ দায়িত্বত আছিলে ভাত বনাই পেলাই লৈ যোৱাটো গতিকে অলৰেডি আমাৰ ভাত বনাই মেলি হৈ গ'ল অলপ বস্তু গাড়ীত উঠোৱাও হ'ল ইয়াত অলপমান বস্তু আছে ইয়া আৰু এফালে ভাত আছে আৰু মাংস আৰু কিবা কিবি কিবা উঠোৱা হ'ল আৰু এফালে বনি আছে কচু শাক টেষ্টি আৰু অলৰেডি আমাৰ সব কাম কৰি হৈ গ'ল এফালে মনিবাই বাসন ধুই আছে আৰু এতিয়া আমি যাম সাসনি সো লেটস গো সকলোবিলাক বনাই ৰেডি হৈ গ'ল আৰু এতিয়া আমি সব বস্তু গাড়ীত উঠাই সিধা যাম সাসনিলৈ গাড়ীত বাকি সব বস্তু থৈ দিয়া আছে আৰু ইয়া হৈছে মাংস আৰু হাতৰ অৱস্থা এনেকুৱা হৈ আছে আলতা লাগি আছে ভাওনা কৰাৰ বাবে ভাওনাৰ এটা সৰু ভিডিও মই আপোনালোকলৈ আগবঢ়াম বাৰু যাবলৈ ৰেডি ইয়াতে সকলোবিলাক বস্তু লৈ লোৱা হৈছে আৰু এফালে সোয়েটাৰো লৈ লৈছো গধূলি হলে যেহেতু ঠাণ্ডা পৰিছে লেটস গো হাই আমি সাসনি সোমালো আৰু আমি গৈছো সাসনি শান্তিপুৰ গাঁৱলৈ শান্তিপুৰ গাঁৱত মনিবাহতৰ ঘাই ঘৰ তাতে পথাৰত বৰমাহতি ৰাতিপুৱাৰ পৰা ধান কাটি আছে আৰু আমিও তাতে গৈ একেলগে সকলোৰে লগত মিলি ভাত খাম খুবেই ভাল লাগিব বুলি ভাবিছো কাৰণ এনেও এতিয়া নিউ ইয়াৰৰ কাষ চাপিছে মানুহবিলাকে লাহেকে পিকনিক খোৱা ষ্টাৰ্ট কৰিব আৰু এনেদৰে পথাৰত বহি খাবলৈ মোৰ খুবেই ভাল লাগে so হেকাৰণে very excited আমি আহি পাই গলো কি ঘৰ আৰু ইয়া কুহি আমালে ৰৈ আছে বস্তু লৈ যাবলৈ হাই আৰু ইয়া দুগু হাই দুগু কি কৈছা তুমি ফৰিং আনাদাৰ টেষ্টি বস্তু জনাবচোন আপোনালোকে কোনে কোনে ফৰিং খাই ভাল পায় আৰু কেনেকুৱা কেনেকুৱা ধৰণৰ দুগু কি লৈছা তুমি চাওঁ দেখুৱা দাইল আচলটোৱে মোৰ এইটো বেকা হৈ গৈছে নহয় ঠিক কৰি ল'ব লাগিব তিনজন পণ্ডিত ড্ৰেছ ফাইনেলি আমি আহি পালোহি আমাৰ মানে গন্তব্য স্থান আৰু ইয়া বৰ্তা বহি আছে বৰ্তা কি কৈছে
কি কৈছে টঙাল তুলিছে হা ধান নিবৰ কাৰণে টঙাল তুলিছে ধান নিবৰ কাৰণে টঙাল তুলিছে এয়া হৈছে আমাৰ কুঁহি ভেৰি বিউটিফুল তাই ৰাতিপুৱাই আহিলে কেনেকুৱা লাগিছে পথাৰত থাকি কোৱা ভালে লাগিছে মই আপোনালোকক গোটেই পথাৰৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ বাৰু খানা ইয়াতে ৰেডি হাই বোমা চাওঁ ফৰিং কোনে কিমান ধৰিলে ফৰিং বাপৰে চাওঁ ফটো হেৰি এনেকে হেৰি কৰিবলৈ দিব নোৱাৰো হা জিভা পানী পেলাই লৈ গৈছে এনেকৈ খাম মই কুঁহিয়ে তোলো সৰু তোলো নোখোৱা মই খাম এই ফৰিঙৰ মাংসটো মানে পিছফালটো সেইটো উঠত লগালে বোলে হেৰি হয় কি হয় মহিবা উঠ ফটা ভাল হয় চ' সেইটো এটা মোৰ ফালৰ পৰা টিপছ সকলোৱে জানে চাগে যোনে নাজানে আৰু ময়ো নতুনকৈ গম পাইছোঁ মানে যোৱা বছৰে গম পোৱা আৰু চ' মই অকণমান লগাব লাগিব কাৰণ মোৰ বহুত ড্ৰাই স্কিন এইবিলাক চব ফাটি যায় ঠাণ্ডা দিনত ব্ৰইলাৰ কুৰকুৰীয়া ফ্ৰাই অকণমান তেল তেল হৈ গ'ল এতিয়া লৈ অহাৰ কাৰণে এয়া হৈছে কচু পিটিকা টেঙা মৰা গুটি দিয়া দাইল ব্ৰইলাৰ মাংস ভাত আছে আৰু ইয়াত চাটনি বনাইছিলোঁ অকণমান চাটনি আছে আৰু এইফালে বনি আছে লাই শাকৰ লগত ফৰিং পোৰা চাটনি যিটো আজি মই ফাৰ্ষ্ট টাইম টেষ্ট কৰিম মাহীক মই ধৰি ধৰি শিকাইছো মাহী হয়নে কি হয় চোৱা মাহী এনেকে ধৰিবা এনেকে কাটিবা এইবাৰৰ সৈতে মিলাই চাগে মই 3 নম্বৰ বাৰ ধান দাইছোঁ গতিকে এবছৰৰ মূৰে মূৰে দোৱা হোৱাৰ কাৰণে মই পাহৰি থাকোঁ কেনেকৈ দাব লাগে চ' চবে মিলি মোক শিকাই দিছে আৰু এনেকৈ দাব লাগে বুলি চ' ভাবিছোঁ যে এইবাৰ মোৰ মনত থাকিব আৰু মই নেক্সট ইয়েৰ কাৰোৰ পৰা নিশিকাকৈ ধান দাব পাৰিম
সো আজিলৈ ধান দাই শেষ হ'ল কাইলৈ ডালে মানে একেবাৰে শেষ হ'ব এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ একচুৱেলি ঘৰলৈ নাযাওঁ আমি এতিয়া যাম আকৌ বাহঁতৰ ঘৰলৈ মানে ধমনলৈ টিংখাং আৰু খুব ধুনীয়াকৈ বেলিটো পৰিছে মই নাজানো দেখাব পাৰিম নে নাই মই ট্ৰাই কৰিছোঁ আপোনালোকক দেখাবলৈ খুবেই ধুনীয়া এটা ভিউ হৈছে আকাশখন ভেৰি প্ৰিটি চ' আজিৰ দিনটো খুবেই ভাল লাগিলে বহুত দিনৰ মূৰত ওলাই আহিলোঁ ভাত পানী খালোঁ একেলগে বহি ফূৰ্তি কৰিলোঁ অকণমান ধান দালোঁ নাজানো দাবলৈ হ'লেও ট্ৰাই কৰিলোঁ আৰু চ' সেয়াই আৰু আজিলৈ চ' আজিৰ ভিডিঅ'টো আছিল ইমানেই যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য ভিডিঅ'সমূহ মই দিয়াৰ লগে লগে চাবলৈ কাৰণে ছাইডৰ বেল আইকনটো ক্লিক কৰি থৈ দিব চ' টিল দেন ষ্টে টিউন ষ্টে হেপী বাই